এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মোৰ আকৌ এটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো এয়া আমাৰ কলনীত যেটো নামঘৰ আছে তাৰে আজি ভাগৱত ভ্ৰমণ ৰাতিপুৱাই কৰিছে আৰু আমি হৰাই আগবঢ়াই এনেদৰে সেৱা কাঢ়ি আছো হৰাই দিব পাৰিমে নোৱাৰিম ঠিকই নাজিলে যিমানহে বৰষুণ দি আছিল যোৱাকালিও ইমান বৰষুণ দিছে হলেও যোগাৰখিনি কৰিছিলো সেই কাৰণে লৰালৰিকে লৈ আহিব পাৰিলো আৰু আদিও বহুত ডিস্টার্ব কৰি থকা নাছিলে মা আছে সেই কাৰণে মায়েও ধৰি আছে তাক আৰু এয়া মই আগতে এইবোৰ দেখাই নাছিলো ইয়াত কলনীত আহিহে গম পাইছো ইয়াৰে কথা ভাগৱত ভ্ৰমণৰ সেইবোৰ কথা আৰু ভাগৱত ভ্ৰমণত জানেনে প্ৰত্যেকবাৰে বৰষুণ দিয়ে মানে যোৱাবাৰো পাইছো মই যোৱাবাৰো বৰষুণেই দি আছিল এবাৰো সেই বৰষুণেই আৰু তাত থাকোতে আমাৰ দুপৰীয়া ভাত বনাবলৈ হৈ গল আৰু হাঁহৰ মাংস আনিছিলে এখেতে ক'লে ময়ে বনাও হাঁহ আৰু কুমুৰাৰে এনেদৰে বনাব লৈছে আৰু এয়া কুমুৰা চুমুৰা পুৰা কাটি লৈছে যোগাৰখিনি কৰি লৈছে এতিয়া বনাই আছে আৰু আৰম্ভ কৰিছে হাঁহৰ মাংস আনিলে মই প্ৰায় এওকে বনাব দিও মানে বৰ ধুনিয়াকে বনাই মোতকে ভালকে বনাই মই বৰ ভালকে নাজানো বনাবলে আৰু এয়া ডিমু আনিছিলে বেটাৰ কাৰণে এটা লৈ লও হি হাঁহৰ মাংস হয়তো নাখাবও পাৰে এয়া আজিকালি হি কিবা মাংস মাছ বৰকে ভাল নাপায় সেই কাৰণে কণী এটা দিওই তাৰ কাৰণে আৰু ভজা হৈ গল মাংসখিনি এতিয়া পানী দিব হেয়া পানী দিলে উতলি আছে পুৰা আৰু কালাৰ আহিব ধৰিছে উতলি আৰু অকমান হুহি যাওক তেতিয়া নমাই থব হেনো কৈছে আৰু মই মাজতে আহি ভিডিও এটা বনাই লৈছো আৰু ফাইনালি মাংস ৰেডি হৈ গল এতিয়া লৈ আহিছো খাবলে আৰু চাওকচোন ইমান ধুনিয়া কালাৰ আহিছে খাবলেও কিন্তু খুব টেস্টি হৈছে আৰু সন্ধিয়া সময়ত আহিলো দুৰ্গা পূজা চাবলে যেহেতু দুৰ্গা পূজা চলি আছে যোৱাকালি আহিব ওলাইছিলো কিন্তু যিহে বৰষুণ দিলে কাপোৰ কানি খুলি ঘৰতে থাকিলো আৰু আজি ওলাইছো আজি পিছে বৰষুণ নাই এয়া ওলাই আহিছো এইখনত প্ৰথম সোমাইছো 4-5খন মান আছে আমাৰ শিৱসাগৰ টাউনত এইখনত ফাৰ্ষ্ট সোমাইছো আৰু এয়া বেটাক লৈ আছে ওহন এইফালে চাই দিয়া আমি তিনিজনী আমি মানে তিনিটা ফ্যামিলি লগ হৈ আহিছো অকলে আহি ভাল নালাগে ৰাস পূজা এইবোৰ লগৰ লগত চাই বেছি ভাল লাগে সেই কাৰণে আমি আহিছো আৰু ইয়াত খিচিৰি খুৱাই আছে খিচিৰি খাই আছে কিছুমানে আৰু মানুহ চাওকচোন তাৰ পাছত হুমালো এইখনতো ধুনিয়াকে সজাইছে দুৰ্গা দেৱীৰ মূৰ্তি ইয়াতো এটা ভিডিও বনাই ললো মও চালো লগতে আপোনালোককো দেখাই দিলো আৰু একেবাৰে লাষ্টত চাবলৈ আহিলো এইখনৰো ভিতৰখন এবাৰ চাই যাও আৰু চাওকচোন ইমান ধুনিয়া ডেকোৰেশন কৰিছে আৰু সে পুৰা আগে লৰে মাৰিছে দেখি ইমান ধুনিয়া লাগিছে আৰু দুৰ্গা দেৱী হেয়া আপোনালোককো দেখাই দিছো ৰব তাত আছে আৰু যেহেতু দলৰ ওচৰলে আহিছো দলত নুহুমুৱাকে জানো যাব পাৰো সেই কাৰণে এবাৰ হিয়াটো হুমাই যা বুলি আহিছো এইখিনি খোজকাৰি আহি আছো বেটাক কোচত লৈ লৈছো যেহেতু গাড়ী আনিব নোৱাৰি ইয়ালৈকে আৰু ৰাতিৰ ভাতটো বুলো মাৰল ঘৰত খাই যাও আহিলো মাৰল ঘৰলে বুলি আৰু ইয়াতে এদিন মই ভিডিও কৰি দেখাইছো আপোনালোকক চাংঘৰবোৰ আছে খুব ভাল লাগে গৰম দিনত বেছি ভাল লাগে ঠাণ্ডাৰ দিনতকে তথাপিও খানাটো খুব ভাল লাগে সেই কাৰণে আমি ইয়ালৈকে আহিলো অকনমান দূৰ হয় টাউনৰ পৰা তথাপিও আহিলো আৰু ইয়ালৈকে আমি তিনিটা ফ্যামিলি আহিছো ইয়াতে ৰাতিৰ ভাতটো খাই যাও বুলি এয়া আহি পালো আৰু গোটেই কেজনকে আদিক লব লাগে যুদ্ধ লাগি যায় মানে তিনিটাৰে আৰু
আৰু ল'ৰাহঁতৰ কাৰণে ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ দিছিলোঁ, আহি গ'ল। সিহঁতে খাই আছে, পূৰা যুদ্ধ কৰি আছিলে। এতিয়া মুখত পৰিলে যে সেইকাৰণে মুখকেইখন বন্ধ হ'ল আৰু এতিয়া খোৱাত ব্যস্ত। আমাৰো খানা আহি গ'ল, ছাৰ্ভ কৰি আছে। ইয়াতে মানে বহুত মছলা পাতি নিদিয়ে আৰু ভাতটো কলপাতত দিয়ে আৰু কিমান আইটেম দেখিছেনে, খুব ভাল লাগে। সেইকাৰণে আমি ইয়ালৈকে অহা হয় বেছিভাগ। আৰু আমাৰ দিয়াও হৈ গ'ল, এতিয়া খাম আৰু ভোকো লাগিছে, ৰাতিও হ'ল যিহেতু। আৰু ল'ৰাকেইটাক প্ৰথমতে খুৱাই লৈছে, সিহঁতে আকৌ নিজে খালে গোটেই লেতেৰা কৰিব বুলি মাকেই খুৱাই দিছে। আমাৰ আৰুছে বাৰু খাব পৰা হৈছে, সি নিজেই খাইছে এতিয়া। মায়ে এইফালে আদিক লৈ আছে, মায়ে ভাত নাখায়, মাৰ কাৰণে ৰুটি আনিছোঁ। আৰু এয়া আমাৰ খানাও দিয়া হৈ গ'ল, এতিয়া খাই লওঁ। আজিলৈ আহিছোঁ, ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। পিছে যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।